হাই এভৰিৱান পুনৰ নতুন টি ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আজি লৈ আনিছোঁ এখন নিৰামিষ অসমীয়া কাঁহীৰ এটা ৰেচিপি। তেনেহ'লে কাঁহীখনলৈ চাওঁ হওক কি আছে। প্ৰথমতে ইয়াত দেখিছে আপোনালোকে এয়া হৈছে বুট দাইলৰ পকৰি আৰু এয়া হৈছে ফুলকবিৰ ভাজি আৰু এয়া হৈছে জাতিলাওৰ ভাজি, এয়া হৈছে তিলৰ চাটনি আৰু এয়া হৈছে বুট দাইলৰ চাটনি, এয়া আলু পিটিকা পিঁয়াজৰ লগত, এয়া হৈছে বিলাহীৰ চাটনি আৰু এয়া হৈছে দাইল। তেনেহ'লে দাইলখিনি প্ৰথমতে বনাই লওঁ। দাইলখিনি অলৰেডি কুকাৰত সিজাই ল'লোঁ। এতিয়া তেল মাৰিবৰ কাৰণে কেৰাহীখনত তেল দিলোঁ আৰু তেলখিনি গৰম হোৱাৰ লগে লগে মই ইয়াত শুকান জলকীয়া 2টা দিছোঁ আৰু পাঁচফোৰণ দিম আৰু এতিয়া দাইলখিনি মই ভালকৈ তেল মাৰি লওঁ। এতিয়া জাতিলাওৰ ভাজিকণ বনাওঁ আহক। জাতিলাও মই ভালকৈ কাটি বাছি চফা কৰি ল'লোঁ আৰু এতিয়া এইখিনি মই কেৰাহীত বনাবৰ কাৰণে কেৰাহীত মই মিঠাতেল ব্যৱহাৰ কৰিছোঁ আৰু মিঠাতেলখিনি গৰম হোৱাৰ লগে লগে পিঁয়াজ দি দিছোঁ। ইয়াত মই কেঁচা জলকীয়া 2টা ফালি দিছোঁ। এতিয়া এইখিনি অকণমান ব্ৰাউন কালাৰ হৈছে আৰু মই এতিয়া জাতিলাওখিনি দি দিম আৰু মই ইয়াত বেলেগ মা মছলা নিদিওঁ, কেৱল হালধি আৰু নিমখে দিম আৰু এইখিনি মই ভাজি থাকিম যেতিয়ালৈকে এইখিনি নিসিজে ভালকৈ। আমাৰ জাতিলাও ভাজিখিনি প্ৰায় হ'বলগীয়াই হৈছে আৰু এতিয়া মই শেষত নহৰু আদাৰ অকণমান পিচি পিনে দি দিছোঁ। শেষত দিলে ইয়াৰ গোন্ধটোও ভাল লাগে আৰু খায়ো বেছি ভাল লাগে। আমাৰ জাতিলাও ভাজিখিনি হৈ গ'ল। এতিয়া বনাবলৈ আহিছোঁ ফুলকবিৰ ভাজিখিনি। ফুলকবিও মই ভালকৈ কাটি বাছি চফা কৰি ল'লোঁ আৰু ফুলকবি বনালে আপোনালোকে গৰম পানী আৰু নিমখ দি পিনে অকণমান টাইম থৈ পিনে সেইখিনি টুকি পিনে বনাব আৰু ইয়াতো মই তেল দি পিনে পিঁয়াজখিনি বহাই মই ফুলকবিখিনি দি দিছোঁ আৰু ইয়াত মই নিমখ হালধি দিয়ে বনাইছোঁ আৰু যেতিয়া ফুলকবিখিনি হ'বলগীয়া হ'ব তেতিয়া ইয়াত বিলাহী এটা পেষ্ট বনাই থৈছিলোঁ আৰু সেই বিলাহী পেষ্টখিনি ইয়াত দি দিম আৰু এয়া হৈছে আমাৰ ফুলকবি আৰু বিলাহীৰ চব্জি বুলিয়ে ক'ব পাৰি। আমাৰ হৈ গ'ল আৰু এতিয়া হৈছে তিলৰ চাটনি। তিলৰ চাটনিখিনি বনাবৰ কাৰণে মই তিলখিনি ভালকৈ চফা কৰি ল'লোঁ। ইয়াত দিছোঁ জলকীয়া, কেঁচা জলকীয়া 3টা দিছোঁ আৰু নহৰু আদা আৰু নিমখ দি পিনে এইখিনি মই বনাই লওঁ। আমাৰ তিলৰ চাটনিখিনি হৈ গ'ল। এতিয়া বুট দাইলৰ পকৰি বনাবৰ কাৰণে মই মিক্সাৰ জাৰত মই বুটখিনি দি পিনে তাত জলকীয়া আৰু নহৰু আদাখিনি দি ভালকৈ গ্ৰাইণ্ড কৰি ল'ম আৰু এতিয়া এইখিনি ভালকৈ উলিয়াই ল'ম এটা বাটিত আৰু তাত মই পিঁয়াজ কাটি দিছোঁ আৰু জলকীয়া কাটি দিম আৰু ইয়াত নিমখ অকণমান দি পিনে এইখিনি মই পকৰি বনাই ল'ম। এতিয়া বিলাহীৰ চাটনিখিনি বনাবৰ কাৰণে মই গেছৰ ওপৰতে বিলাহী এটা ভালকৈ পুৰি ল'লোঁ। 2 চাইডে ভালকৈ পুৰি ল'লোঁ। বিলাহীটো যেতিয়া ভালকৈ পুৰা হৈ গ'ল মই তাতে নহৰু আদা জলকীয়া ভালকৈ খুন্দি ল'লোঁ। ভালকৈ দেখুওৱা নহ'ল সেইখিনি। এইখন হৈছে মই বনোৱা অসমীয়া কাঁহীৰ এটা ৰেচিপি। থুলমূলকৈ তেনেকৈ বনালোঁ, তেনেকৈ ভিডিঅ' কৰি আপোনালোককো দেখুৱাবৰ কাৰণে চেষ্টা কৰিলোঁ। কেনেকুৱা পাইছে নাজানো, কিন্তু আপোনালোকে কমেণ্টত জনাব যে কেনেকুৱা পালে।